নমস্কাৰ, মই মুনীন নবিছে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। পূৰ্বৰ ভিডিঅ'সমূহত মই কৈ আহিছোঁ যে অসমৰ ৰাজনীতি পৰ্যালোচনা কৰিবলৈ যাওঁতে অসমৰ ৬ বছৰীয়া গণ আন্দোলনৰ এক সঠিক মূল্যায়ন কৰি লোৱা উচিত। কিয়নো অসমৰ ৰাজনীতিত ৬ বছৰীয়া গণ আন্দোলনৰ ফলত উদ্ভৱ হোৱা ৰাজনীতি এতিয়াও প্ৰকট হৈ আছে। আজি এই কথাৰ লগত মই আৰু এটা কথা সংযোজন দিব বিচাৰিছোঁ যে কেৱল অসমৰ ৰাজনীতিতেই নহয়, অসম ৰাজনীতিৰ এক মূল আধাৰ সমাজ জীৱনতো এতিয়াও ৬ বছৰীয়া গণ আন্দোলন প্ৰকট হৈ আছে। ইয়াৰ এটা সৰু উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছোঁ। আমাৰ অসম কাকতৰ দেওবৰীয়া সংখ্যাত অসমৰ প্ৰসিদ্ধ শিক্ষাবিদ তথা বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই এগৰাকী নলেখিকাৰ এখন গল্প সংকলনৰ সম্পৰ্কে আলোচনা আগবঢ়াইছে। কথাটো অতি সাধাৰণ কথা, কিন্তু মই এইটো এটা উদাহৰণ হিচাপে মোৰ এই ভিডিঅ'লৈ এইকাৰণে টানি আনিব বিচাৰিছোঁ, আপোনালোকে যাতে অনুধাৱন কৰিব পাৰে যে অকল আমাৰ লেখীয়া ৬ বছৰীয়া গণ আন্দোলনৰ যি চাক্ষুষভাৱে দেখিছিল বা জড়িত আছিল, অকল সেইসকলেই নহয়, আজিৰ যুগৰ নৱপ্ৰজন্মৰ মন মগজুতো এই আন্দোলনৰ বিভিন্ন কাহিনী প্ৰকট হৈ আছে বা মন মগজুত এতিয়াও বাস কৰি আছে। দ্বিতীয় কথা এটা মই কৈছিলোঁ যে ৬ বছৰীয়া গণ আন্দোলনৰ নেতৃত্বৰ যোগ্যতা আৰু সেই আন্দোলনৰ মাজত থকা কুটিল ৰাজনীতিৰ কথা। এই ক্ষেত্ৰতো মই এক উদাহৰণ আজি দাঙি ধৰিবলৈ বিচাৰিছোঁ। অসম আন্দোলনৰ আৰম্ভণিতে বা পাতকালতেই অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ ডাঙৰীয়াই অসমৰ ৰাইজক সচকিত কৰিবলৈ বা আন্দোলনটো যাতে বিফলে কোনো পৰিচালিত কৰিব নোৱাৰে তাক লৈ কিছু পদক্ষেপ আগবঢ়াইছিল। কিন্তু অসম আন্দোলনৰ মাজত থকা এচাম সুবিধাবাদীয়ে তেওঁলোকৰ কুটিল ৰাজনীতিত আঘাত হানাৰ সম্ভাৱনা আছে বুলি ভাবি তেখেতক সম্পূৰ্ণৰূপে সমাজৰ পৰা আঁতৰাই এঘৰীয়া কৰি ৰাখিছিল। অথচ এইগৰাকী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই ভাৰত বিভাজনৰ সময়ত অসমক যেতিয়া পাকিস্তানৰ লগত সাঙুৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল, সেই ষড়যন্ত্ৰৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল আৰু এই ষড়যন্ত্ৰক বিফল কৰি পেলাইছিল। তেখেতক আমি অসমৰ জাতীয় বীৰ হিচাপে সন্মান দিব লাগিছিল। অসমৰ বিদেশী নাগৰিক সমস্যাৰ ওপৰত গঢ়ি তোলা ৬ বছৰীয়া আন্দোলনটোৰ সঠিক নেতৃত্ব দিব পৰা যোগ্য ব্যক্তিজন আছিল তেওঁ। আমি তেখেতক নেতৃত্ব দানৰ বাবে আগবঢ়াই দিয়াৰ বিপৰীতে তেখেতক আন্দোলনটোৰ শত্ৰুৰ শাৰীত থিয় কৰা হৈছিল। এয়াই আছিল অসমৰ আন্দোলনটোৰ মাজত থকা ধুৰন্ধৰ সুবিধাবাদীসকলৰ কুটিল ৰাজনীতি। আজি মই এই ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে সেইগৰাকী শৰৎ সিংহ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ প্ৰবন্ধৰ দুষাৰিমান আপোনালোকৰ আগত পাঠ কৰি যাবলৈ বিচাৰিছোঁ। অসম আন্দোলনটো আছিল এটা অস্তিত্ব ৰক্ষাৰ আন্দোলন। বিদেশী বিতাড়নৰ আন্দোলন বোলা হৈছিল। ভাৰতৰ বাহিৰতো আনকি পৃথিৱীতে ই এটি লেখত ল'বলগীয়া আন্দোলন আছিল। অসমত ই প্ৰায় সৰ্বব্যাপক আছিল আৰু সমগ্ৰ অসম কঁপাই তুলিছিল। কিন্তু আমাৰ মন কৰিবলগীয়া নহ'ল যে এতিয়াৰ যুগটো যোগ্য ভোগ্য বসুন্ধৰাৰ যুগ, ছাৰ্ভাইভেল অফ ফিটেষ্টৰ যুগ, প্ৰতিযোগিতাৰ যুগ। আমি ছাৰ্ভাইভেলৰ বাবে যুঁজ দিলোঁ, কিন্তু ফিটেষ্ট হ'বলৈ অকণো যত্ন নকৰিলোঁ। ছাৰ্ভাইভেলৰ বাবে কৰা যুঁজত আমি জিকিলোঁ, কিন্তু ফিটেষ্ট হ'ব নোৱাৰা দুখত আমি হাৰিলোঁ। আনফিট বস্তু এটা ছাৰ্ভাইভ নকৰে। প্ৰকৃতিৰ এই নিয়ম আমি মন নকৰিলোঁ, বুজিবলৈও যত্ন নকৰিলোঁ। সেয়ে আমি জয়লাভ কৰিও পৰাজিত হ'লোঁ। নমস্কাৰ, আজিলৈ বিদায়।